হকেন্দ্র ভূঁইয়া দল মানে আমার সভাপতির ওপরতে নির্ভর করিব মানে हाग्रामा सारनि উপর निर्भर करिब गोजोन्थों रायजोफोर आंनि अननाय आरो मोजां मोननायखौ सिगांग्रो जासिनाय थाबाय दासो सिखारदों नै मोखां सुवाखै दा मैया आं मैयानो खेबखानायमोन भिडिअखौ जे मैया जे प्रग्राम जानाय बे सारियालि 14 चिरां दुवारनि बे सारियालिनि गेलेग्रा फोथाराव प्रग्राम जानायनि गेजेरजों बिटिसिनि इएम मावफुं सोद्रोमा फानिराम ब्रह्म सारा मा खोथा बुंदों बिटिसिनि थाखाय बिटिसिनि लाइमोनफोरनि थाखाय जौगानायनि बहुद दा मावगासिनोबो दङ फुङाव सिखारबाय सिखारनानै नै टमेट' गोखै ओरैनो न'आवनि लकेल गोखै आरोखि ओमफ्राय नाथुर दङ नाथुर ओमफ्राय फिथिख्रि लगाय लथाय आरोखि बेयाव बिदि देङाफोरनि मा नैबाव नै ना गिदिर नासे गिदिर दं आरोखि बेखौ मैयानो लाबोखानायखा बेखौबो एवबाय आरोखि बेयो मोनबाय बेखौ दा संगासिनो दङ যোৱা যিটো বিটিসি নির্বাচনের মুহূর্ত আমার মাননীয় हाग्रामा মহিলারী সারে 5টা গ্যারেন্টি দিয়েছিল এই 5টা গ্যারেন্টি দিয়াটো আজি পুরা আমার যেহেতু সমাগত নির্বাচন আপনার নামটো যেহেতু সিডলি চিৰাঙৰ পৰা চৰ্চা চলি আছে এই নাম ওলাইছে মই গমেই নাপাওঁ আপোনাৰ এনেকে ওলাইছে দলে যদি দিয়ে দল মানে আমার সভাপতির ওপরতে নির্ভর করিব মানে हाग्रामा सारनि উপর নির্ভর করিব আর हाग्रामा सार যদি নহয় যদি নকৰে আমি কেনেকৈ যাব পাৰিম এটাই কথা ওলোৱাটো ওলাইছে ময়ো শুনিছোঁ যিয়ে নহওক নিৰ্বাচনটো আহিব যাব আমাৰ দায়িত্বটো হ'ল যে বিটিসি চৰকাৰ গঠন কৰাৰ পিছত বিটিসি চৰকাৰৰ আগত যিবিলাক আমি কথা কৈছিলোঁ সেইটো আজি আমি কৰিবলৈ বিচাৰিছোঁ কাৰণ যোৱা 5 বছৰত আগৰ চৰকাৰে ইউপিপিএল চৰকাৰে যেনেকৈ কথা দি পেলাই পৰা নাই কিন্তু আমি আজি 4 মাহৰ ভিতৰতে ৰাইজক যিটো কথা দিয়া এই কথা দিয়াটো আমি পালন কৰিছোঁ অৰ্থাৎ हाग्रामा सारे সেইটো কাৰ্যকৰী কৰিছে।